Hi friends, welcome to my channel. Hi বন্ধু বান্ধৱী সকল আপোনালোকে কেনে আছে আশা কৰো ভালে থাকক মোৰটো খৰা নিচিনাকে জুই Guys, welcome to my channel and নতুন ভিডিওলে আজি আমি গৈ আছো বৰ্তমান এতিয়া মালিনী থান এইপিনে ওপৰত আছে বহুত ওপৰত আছে আমি তলে তলে গৈ আছো আমাৰ লগত আছে খালপতি আছে আৰু এজনী ইউটিউবাৰনী আছে ইউটিউবাৰ লোৱা হ'লে ইউটিউবাৰ বুলি ক'লে হ'লে আৰু ছোৱালীৰ কাৰণে ইউটিউবাৰনী আছে এজনী চাহ অকণ হাই কৰি দিয়া আকৌ হাই হেল্ল' তোমাৰ চেনেলটো কিমান ভিডিঅ' বনি দিলা মই কিমান ভিডিঅ' দিলা কোৱা টিকুটমান ভিডিঅ' দিছে আৰু এইফালে আৰু এই তাত ওপৰত আছে মালিনী মন্দিৰ এইটো অকণমান দেখিব পাইছে চাগে এই ৰঙাকৈ টিংপাত যে ওলাই যে আছে যে এয়া হৈছে মালিনী মন্দিৰ এইফালে ওপৰত আছে আমি বৰ্তমান আছোঁ এয়া আৰু এয়া মাইকী মানুহৰ আৰাম খালপতি এইপিনে ছোৱালীজনী লৈ আছে বাইদেউ আৰামত গৈ আছে আৰু এয়া ইউটিউবাৰ নাচি গৈ আছে ভিডিঅ' অকণ বনাই দিয়া আকৌ অঁ তুমি কি বনাবা বনোৱা আকৌ অঁ হিলিক কৰি আছো ফাইনেলি এয়া আমি গৈ আছোঁ বৰ্তমান মালিনী মেইন ৰাস্তাইদি যোৱা নাই এইফালে শ্বৰ্টকাট আছে শ্বৰ্টকাট ৰাস্তাইদি গৈ আছোঁ ইফালে আছে মেইন ৰাস্তা আৰু গাড়ী আহালৈকে আহিলে এইফালেদি ৰাস্তাটো কম বেয়াৰ কাৰণে আৰু ইফালে যাব পৰা নহ'ল মেইন হেৰি কাৰণ পানী বহুত আছে এইফালে লিকাবালি গোটেই তিনিআলি সেইটো সেইকাৰণে চাইডেদি এইপিনে পিছফালেদি আহিছোঁ বৰ্তমান তো ভিডিঅ'টো এনজয় কৰা লাইক কৰা শ্বেয়াৰ কৰা এণ্ড ছাবস্ক্ৰাইব কৰা যিমানটো পাওঁ দেখাবলৈ চেষ্টা কৰিম মালিনী মন্দিৰত ৰিভিউ আৰু খোজকাঢ়ি অকণমান হাৱা ওলাই গৈছে এনাৰ্জি নাইকিয়া হৈ গৈছে অকণমান হ'লেও খোজকাঢ়িছোঁতো ৰাতিপুৱাৰ পৰা খোজকাঢ়িয়ে আছোঁ বুলি ক'ব পাৰি অকলে কিমান দূৰ গেটলৈ খোজকাঢ়ি এইপিনে হেৰি কৰিছোঁ এইপিনে খোজকাঢ়ি ভাল লাগিছে আৰাম লাগিছে ন ভাল লাগিছেতো অঁ ঠিক আছে তোমাৰ আজি কিমান খোজকাঢ়িব পৰা আছে ইয়াৰ পৰা চিলাপথাৰলৈকে খোজকাঢ়িব লাগিব অঁ ভাল ইয়াৰ পৰা চিলাপথাৰ কেই কিলোমিটাৰমান হ'ব হা খোজকাঢ়িবা এতিয়া কথা কৈছোঁ এতিয়া ইয়াৰ পৰা অহাৰ পাছত ভিডিঅ'টো চাই থকা দেখুৱাই আছোঁ এইফালে এয়া আমাৰ টিকলি মোহন এইটো খোপাটো এইটো জিভাটো উলিয়াই টিকলি মোহন জিনজু আৰু এইফালে এতিয়া ওপৰৰ পৰা তললৈ নামিব লাগে এইফালেদি এইটো এনেকৈ কৰি ৰাস্তা গৈছে গৈ পিনি আকৌ সেইডোখৰত ওপৰত উঠিব লাগে অ' মাই গড কি মজা লাগিছে মোৰ জাহাজত টিকেট বেছি নহয় বাৰু ফ্ৰী টিকেট এইটো গধুৰ থকা হ'লে মই নালাগে বাৰু
আমি মালিনী মন্দিৰৰ ফিল্ডখন পাই গ'লোঁ আৰু এইপিনে আমাৰ ইউটিউবাৰনী হাতী ইউটিউবাৰনী ক'ৰবাত ইউটিউবাৰনী নবনাই বোলে আমনি কোনডোখৰত মেলা হৈ গৈছিল ইয়াত একচুৱেলি মেলা হৈ গৈছে 13 তাৰিখে খতম হৈছে বুলি কৈছে মেলাটো চাবলৈ নাহিলোঁ কাৰণ বিহু কথা আছিলে 13 তাৰিখে খতম হ'ল আৰু এইপিনে মেলাৰ বস্তুবিলাকক হেৰি কৰি আছে মাচিঙা কৰি আছে কিন্তু এতিয়ালৈকে এয়া মেলা বাঁহবিলাক আছে আৰু ক্ৰিকেট চলি আছে আৰু এইপিনে বস্তু গোটেইখিনি আছে এতিয়ালৈকে মেলা ভাঙি থাকে মানে এইপিনে বাইদেউ আগত মই মাজত এইবিলাক চব পিছত হেলেং পেলেং হৈ গ'ল এনাৰ্জি শেষ হেলেং পেলেং হোৱা নাই ন আপুনি আগত ফাৰ্ষ্ট মই মাজত আৰু এইপিনে শালপতি আৰু এইপিনে পিছত চব আৰু এই শকত ছোৱালীজনীয়েতো খোজকাঢ়িব পৰা নাই তাই ভিডিঅ' বনাই আহিছে ঠিক আছে মই ছোৱালীজনী ভিডিঅ' লিংকটো চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম চাবাচোন ভিডিঅ'বিলাক কেনেকুৱা লাগে ইমান ভাল নহয় বেয়া বনাই কি বুলি কোৱা কৈ দিয়া তোমাৰ ভিডিঅ'ত কি বুলি কোৱা তুমি হাই ফ্ৰেণ্ডছ ওয়েলকাম টু মাই চেনেল হাই বন্ধু বান্ধৱীসকল আপোনালোকে কেনে আছে আশা কৰি ভালে থাকক মোৰতো সদায় নিচিনাকৈ জুই তাই জুই তোমাৰ চেনেলটো জুই নে তুমি তোমাৰ চেনেলটোৰ নাম কি বুলি আছিলে অঁ নিজৰ চেনেলৰ নামেই পাহৰি গ'ল নিজে হা ভেৰিফাই কৰা আছে নাজানো মোৰ সেইটোও সন্দেহ আছে তো এইফালে আমি এইপিনে পালোহি এয়া ওপৰলৈ উঠি যাব লাগিব আৰু এয়া মালিনী মন্দিৰৰ প্ৰিভিউ আৰু এবাৰে আহিছিলোঁ কিন্তু ওপৰলৈ নুঠিলোঁ কিন্তু এইবাৰ উঠিব লাগিব অকণমান দুজনী বাইক আগত গৈ আছে এয়া দেখাবলৈ চেষ্টা কৰিম কিবা আছে যদিও খাবলৈ ভোক লাগিছে এইফালে এয়া লিখি থৈছে মালিনী থান আৰু এইফালে দোকান ধুনীয়া ভিডিঅ' কৰি থৈছে জেগাডোখৰ ভাল লাগিছে মই গেটখন দুফালে আছে সেইফালে আছে মালিনী থান পাই গ'লেহি মালিনী থান কমপ্লেক্স তো ইয়াত টিকেট কাটিব লাগিব টিকেটটো কাটিলে টিকেট ইয়াত কাটিলে তাত কাটিলে হা ইয়াত ভিতৰলৈ গৈ চাই লওঁ ইয়াতে কাটে ইয়াত টিকেট কটা টিকেট কটা ঘৰে বন্ধ ৰাখোঁ সোমাব পাৰিম নে ভিডিঅ' মাই গড ফটোগ্ৰাফী